নমস্কাৰ আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছো আৰু আগন্তুক কম্পিটিটিভ এক্সাম বোৰত সহায় হোৱাকৈ আপোনালোকৰ ওচৰলৈ কেইটামান প্ৰশ্ন লৈ আহিছো আহক সময় নষ্ট নকৰি আমি প্ৰথম প্ৰশ্নটো লৈ যাওঁ প্ৰথম প্ৰশ্নত আছে which day is observed as rhino day in Assam কোনটো দিন অসমত গড় দিৱস হিচাপে পালন কৰা হয় অপচন আছে এ আছে 3 জুলাই বি আছে 19 আগষ্ট সিট আছে 22 সেপ্টেম্বৰ আৰু ডিট আছে 29 অক্টোবৰ অপচন কিটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব আনসাৰ সি 22 সেপ্টেম্বৰ দিনটো অসমৰ গড় দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চন in which district Sri Surya Pahar is located Sri Surya Pahar কোনখন জিলাত অৱস্থিত অপচন কিটা আছে এ আছে ধুবুৰী বি গোৱালপাৰা সি দৰং ডি চিৰাং এই চাৰিখন ডিস্ট্ৰিক্টৰ ভিতৰত সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত উত্তৰ অপচন সি গোৱালপাৰা অসমৰ গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত 3 নম্বৰ কোৱেশ্চন which one is the highest mountain range in Assam কোনটো অসমৰ সৰ্বোচ্চ পৰ্বতমালা অপচন আছে এ আছে পাটকাই ৰেঞ্জ বি আছে নামচাই ৰেঞ্জ সি আছে বৰাইল ৰেঞ্জ ডি আছে থতলি ৰেঞ্জ অপচনৰ ভিতৰত হৈছে অপচন সি বৰাইল ৰেঞ্জো হৈছে বৰাইল পৰ্বতমালা অসমৰ সৰ্বোচ্চ ওখ পৰ্বতমালা 6 নম্বৰ কোৱেশ্চন সতী সাধনী was a queen of which dynasty সতী সাধনী কোন বংশৰ ৰাণী আছিল অপচন কেইটা চাই লওক আহোম কোচ চুতীয়া নে ডিমাটিপুৰা অপচন এ বি চি এইকেইটাৰ ভিতৰত কোনটো বংশৰ ৰাণী আছিল সতী সাধনী উত্তৰ অপচন চি চুতীয়া বংশৰ ৰাণী সতী সাধনী আছিল 5 নম্বৰ which state is not covered under the judicial of Guwahati High Court কোনখন ৰাজ্যৰ গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত নহয় নাগালেণ্ড অপচন বি আছে মিজোৰাম সি আছে অৰুণাচল প্ৰদেশ ডি আছে ত্ৰিপুৰা এই চাৰিখন ৰাজ্যৰ ভিতৰত উত্তৰটো হৈছে অপচন ডি ত্ৰিপুৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্ভুক্ত নহয় বাকি নাগালেণ্ড মিজোৰাম অৰুণাচল প্ৰদেশ এইখন গুৱাহাটী হাইকোৰ্টৰ অন্তৰ্ভুক্ত আছিল 6 নম্বৰ দ্য আসাম মেডিকেল কলেজ was formed known as অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে জনা যায় অপচন আছে বেৰি হোৱাইট মেডিকেল স্কুল বি আছে জনছ মেডিকেল স্কুল সি আছে ৰবাৰ্ট ব্ৰাউন মেডিকেল স্কুল ডি আছে পাৰ্টিক মেডিকেল স্কুল অপচন কেইটাৰ ভিতৰত উত্তৰটো হৈছে অপচন এ বাৰ্লি হোৱাইট মেডিকেল স্কুল হৈছে অসম চিকিৎসা মহাবিদ্যালয়ৰ খনৰ পূৰ্ব নাম 7 নম্বৰ who is the Assam to climb Mount Everest আৰোহণ কৰা প্ৰথম অসমীয়া কোন অপচন এ আছে মনীষ ডেকা বি আছে তৰুণ শইকীয়া সি আছে বিদ্যুৎ বৰা ডি আছে অভিনন্দন বৰা অপচন বি তৰুণ শইকীয়া হল মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া 8 নম্বৰ by area wise Assam is the dash biggest state in India এলেকাৰ ভিত্তিক অসম ভাৰতৰ দেশ বৃহত্তম ৰাজ্য অপচনত আছে 11তম বি আছে 14তম সি আছে 15তম ডি আছে 17তম অপচন কেইটাৰ ভিতৰত অপচন ডি 17তম হৈছে ভাৰতৰ বৃহত্তম ৰাজ্য মাটিকালি ভিত্তিত 9 নম্বৰ আত্মনুসন্ধান is an autobiography written by আত্মনুসন্ধান ৰচনা কৰা এখন আত্মজীৱন কোনে ৰচনা কৰিছিল অপচন আছে হোমেন বুঢ়াগোহাঁই কনক চন্দ্ৰিকা নগেন শইকীয়া মহিম বৰা
উপৰোক্ত অপশ্যনকেইটাৰ ভিতৰত অপশ্যন এ হোমেন বৰগোহাঁই আত্মানুসন্ধান ৰচনা কৰিছিল। 10 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য ছিষ্টেম অফ লেণ্ড চাৰ্ভিং ইন আছাম অসমত কোনে প্ৰথম ভূমি জৰীপ ব্যৱস্থা আৰম্ভ কৰিছিল? অপশ্যনত আছে এ গদাধৰ সিংহ, বি ৰুদ্ৰ সিংহ, চি নৰনাৰায়ণ, ডি উদয়াদিত্য সিংহ। এইকেইটা অপশ্যনৰ ভিতৰত অপশ্যন এ গদাধৰ সিংহই অসমত প্ৰথম ভূমি জৰীপ ব্যৱস্থা কৰিছিল। এইকেইটা আছিল আজি প্ৰশ্ন উত্তৰ। এনেকুৱা সৰু সৰুকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ ভিডিঅ'সমূহ পাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো লাইক কমেণ্ট কৰিব। ধন্যবাদ।